Hello everyone, Fines Blogger এটা নতুন ভিডিঅ লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, সুস্থ আছে, মোৰো ভালে। আৰু এতিয়া বাজিছে ৰাতিপুৱা 10টা আৰু ৰাতিপুৱা বেটা উঠিলে, তাক ধুৱাই মেলি দিলোঁ, মালিচ কৰিলে বৰমা। আজি ধাইগৰাকী অহা নাছিল, বৰমাই মালিচ কৰি দিলে আৰু তাক ধুৱাই মেলি এতিয়া ধুনীয়াকৈ শুই আছে। ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু মই ঘৰলৈ আহিলোঁ, মানে মাহঁতৰ ঘৰৰ পৰা চচুৰাল আহিলোঁ। আৰু আপোনালোকক কৈছিলোঁ বেটাৰ আকিকা দিয়া হ'ব সোনকালে, কিন্তু জনাই দিওঁ আপোনালোকক 10 তাৰিখে দিয়া হ'ব, মানে অহা দেওবাৰে বেটাৰ আকিকা আছে, মানে বেটাৰ নাম দিয়া হ'ব। আৰু আজি হৈছে শুকুৰবাৰ, ভিডিঅ'টো কেতিয়া আপলোড কৰোঁ গম নাপাওঁ, যদি পাৰোঁ কালিলৈ দিম ভিডিঅ'টো, যদি সময় নিমিলে তেন্তে আকিকাৰ পিছতহে ভিডিঅ'টো যাব। আৰু কালিৰ পৰা পেণ্ডেলৰ কামো আৰম্ভ হৈ গ'ল, ভাবিলোঁ পেণ্ডেলটো দেখাই দিওঁ আপোনালোকক। এয়া বাবিলাক বান্ধিলে আৰু আজি আহিব মানুহ বাকী কামখিনি কৰিবলৈ। আৰু আতিক দাদা তেওঁলোক গ'ল বজাৰ কৰিবলৈ, আৰু আমিও যাম আজি বুলবুলি, মই যাম পাৰ্লাৰ। দেখাম আজি দিনটো কি কৰোঁ, চাই যাব ভিডিঅ'টো শেষলৈকে। সেইফালে পেণ্ডেলৰ কাম আৰম্ভ হৈ গ'ল কালিৰ পৰা, এতিয়া অহা নাই মানুহকেইজন, আহিব আৰু। এইফালে বজাৰ আহি গ'ল, আকিকাৰ বজাৰ কৰা হৈ গ'ল, এইবিলাক বস্তু এইফালেও আছে, আলু পিঁয়াজ। দেদাহঁত গৈছিলে, দেদা আতিক তেওঁলোক গৈছিলে বজাৰ কৰি আনিলে, আৰু বেছিখিনি বজাৰ কৰা হৈয়ে গ'ল, সৰু সুৰা আৰু কিছুমান আছে সেইবিলাক আনিবগৈ। এতিয়া বেটাক আমাৰ ওচৰত থৈ মানুহজনৰ লগত পাৰ্লাৰলৈ আহিলোঁ আৰু থ্ৰেডিং কৰিলোঁ মই, লগতে মুখখনো অকণমান চাফা কৰি ল'লোঁ। আৰু এতিয়া চুলি কাটি আছোঁ, চুলি কাটিম বুলি ভবা নাছিলোঁ, কিন্তু ইমান বেয়া হৈ গৈছে মোৰ চুলিখিনি, সেইকাৰণে অকণমান চুটিকৈ কাটি দিওঁ বুলি ভাবিলোঁ। আৰু আতিকেও ক'লে কাটি দিবলৈ, এয়া মোৰ কটা হৈয়ে গ'ল, তেতিয়াহে ভিডিঅ'টো কৰা হৈছে। এইফালে মোৰ ফাইনেল লুকটো দেখাম বাৰু আপোনালোকক। এয়া আইনাখনত নিজকে চাই লৈছোঁ, এয়া হৈছে মোৰ ফাইনেল লুক। আৰু বুলবুলি আহিব বুলি কৈছিলোঁ যে মোৰ লগত, তাইও আহিছে আৰু তাইও চুলি কাটি আছে। এয়া মই নিজকে আইনাত চাই আছোঁ, আৰু সেইফালে বুলবুলিয়ে চুলি কাটি আছে। আৰু এইফালে ছোৱালীবিলাকে পাৰ্লাৰৰ কাম শিকি আছে, ইয়াত শিকোৱাও হয়। আৰু এইখন পাৰ্লাৰ আমাৰ ঘৰৰ একদম ওচৰতে আছে, সেইজনী আমাৰ বুলবুলি বাইদেউ। আৰু বহু দিনৰ পিছত মই পাৰ্লাৰলৈ আহিছোঁ, প্ৰেগনেঞ্চি অৱস্থাত মই এইবিলাক কাম ইমান কৰা নাছিলোঁ, থ্ৰেডিঙো বহু দিনৰ মূৰত কৰিছোঁ। যিহেতু থ্ৰেডিং কৰিবলগীয়া হৈয়ে আছিলে, ভাবিলোঁ থ্ৰেডিংটো কৰি যাওঁ, আৰু লগতে বেটা আকিকা বুলি চুলিখিনিও কাটি ল'লোঁ। চাওঁ মই বুলবুলি বাইদেউ চুলি তুলি কাটি আজি ক'বই নোৱাৰে ছোৱালীয়ে, দেখুৱাই চুলিখিনি এনেকৈ। এইফালে ময়ো কাটিলোঁ, থ্ৰেডিং কৰিলোঁ বহুত দিনৰ পিছত। এইফালে আমাৰ মহাশয় ল'ৰাক ঘৰত থৈ পাৰ্লাৰ আহিছোঁ। এঘণ্টামান হ'ল ন, চুলি কাটিলোঁ, থ্ৰেডিং কৰিলোঁ, ক্লিন আপ কৰিলোঁ, এতিয়া আৰু গৈ থাকোঁ ঘৰলৈ। চব কামে কামে লাগি আছে। এইফালে নাৰিকল ৰুকা মানুহ, এইগৰাকীয়ে নাৰিকল লাডু বনাব। এইফালে নাৰিকল ৰুকি দিছে আৰু আম্মাই বনাব। আৰু এইফালে নিমকি বনাই আছে, আৰু এগৰাকী ক'ত গ'ল? আৰু এগৰাকী আছিলে, তেওঁ বৰ্তমান গৈছে ভাত বনাবলৈ। এইফালে নিমকি বনি আছে, এইফালে নাৰিকল লাডু বনিব, কেক বনিলে দিনত। এইটো এধা খোৱা হ'ল, এধা খাই দিলোঁ। এইফালে আমাৰ মইনা কলিজাক পঢ়াই আছে, লিখিব পাৰিছে দেই আমাৰ ল'ৰাটোৱে। চন্দ্ৰবিন্দু এইখিনিতে ভুল হ'ল, এইটো হয়। এইফালে আমাৰ মইনা খেলি আছে, কাপোৰ পেলাই দিলে গুৰিয়াই। কি হ'ল কাপোৰবোৰ যে পেলাই দিছা, কেলে কেলে কেলে? তোমাৰ আকিকাৰ মিঠাই বনাইছে নহয়, গম পোৱা নাই? অঁ মিঠাই বনাইছে আকৌ। অঁ ৰাণু দাদী, ববী দাদী, মইনা বৰমা, অঁ মিঠাই বনাইছে। আপুনি কি কৰিছে? আপুনি কি কামত লাগিছে? মই এইটো চাফা কৰি আছো। কেলে? এইটো পৰখিলে হেৰি কৰিব মিলাটো লাগিব না। তুমি ৰাতিখনে সময় পালানে? ৰাতিয়ে কৰিছো।
কি হৈছে কি হৈছে মানে আজি আমাৰ পেণ্ডেলৰ কামো আৰম্ভ কৰি দিলে মিঠাই কামো আৰম্ভ কৰি দিলে এইফালে নাৰিকল ৰুকা মানুহ বেলেগ হৈ গ'ল এয়া পকাটা ৰুকিছে তুমি খাবা নেকি নে শিকি আছা ইয়াৰ নাৰিকল ৰুকিবলৈ শিকি আছে বোলে এয়া পকাতে পেলাইছে ঘৰত নাৰিকল বেছিকৈ লাগিছে কাৰণে এয়া লোকচান কৰিছে কাৰোবাক লাগে যদি জনাব নাৰিকল ৰুকা মানুহ তুমি কিমান পাৰি লোৱাতে খাইতে পাৰিবা এয়া কাম নাইকিয়া মানুহৰ এইবিলাকে কাম আৰু এইফালে কেক কটা হৈ গ'ল আৰু বনাই আছে কেক এইফালে মই মাছ ভাজিলোঁ ভাত হৈ গ'ল এইফালে পাচলি কাটি থৈছোঁ বনাম এতিয়া কথা পাতিছে হেল্ল' এভৰিৱান আজি আছে নেক্সট ডে আৰু কালিলৈ আছে আমাৰ ঘৰত মিলাদ মানে আশিকা আৰু এইফালে চব কামে কামে লাগি গৈছে ৰাতিপুৱা এইফালে চচ ধুই আছে এইফালে খানা বনাবলৈ জেগা ঠিক হৈ গ'ল সেইফালেও বাইদেউগৰাকীয়ে কাম কৰি আছে আৰু দেখাই দিছোঁ এইফালে আমাৰ ঘৰত থকা বাইদেউগৰাকীয়ে চচত লেও দি আছে ইয়াত বনাব খানা ৰাতিপুৱাৰ পৰা চব কামত ব্যস্ত এইফালে আমাৰ বুলবুলিয়ে কেঁচুৱা লোৱাৰ কামত লাগিছে এইফালে বাবলুকো লগাই দিছে কামত আজি ঘৰত এনেই থাকিব দিয়া নহ'ব এয়া তইতো এনেই একো কাম কৰা নাই এনেই দেখি আছিল আপুনি এইফালে মাজি আছে দিনে ৰাতিয়ে শুই থাকিব আৰু কথা ক'বলৈ এতিয়া পেণ্ডেলৰ কাম কৰিবলৈ আহি যাব বাকীখিনি কাম এইফালে আবাই কামত লাগি আছে কেনেকুৱা লাগিছে কাম কৰি মজা চিঞৰি চিঞৰি আনিছে তাক কাম কৰাবলৈ তাক বোলে আবাই কাম শিকাই আছে একদম ধুনীয়া লাগিছে চাহ একাপ বাককে কি লেকচাৰ দি আছে হা এইফালে লেকচাৰ মানে চাহ বাককে যাওক চবকে দম দি দি কামত লগাই আছে নিজে একো কৰা নাই খালি এখন বোলে মাৰ মাৰিলে একো নাই কৰা এইফালে আমাৰ অৱস্থা বেয়া দৌৰি দৌৰি এতিয়া মই বনামগে চাহ খাবি নেকি হেল্ল' এভৰিৱান এতিয়া আহিছোঁ আমি মাছ ধৰা চাবলৈ ফিচাৰীত আমাৰ ফিচাৰীত মাছ ধৰি আছে বা দাদা তেওঁলোকে মাছ ধৰিছে কাইলৈৰ কাৰণে সেইফালে বুলবুলিয়ে মই আহিছোঁ আৰু মোৰ একদম চৰ্দি লাগি মাত ভাঙি গ'ল মুখা ল'ব নোৱাৰা অৱস্থা হৈ গৈছে আৰু বেটাক থৈ আহিছোঁ আমাৰ ওচৰত আৰু আমি মাছ ধৰা চাবলৈ আহিছোঁ ব'লক আপোনালোককো দেখাওঁগৈ একদম পটাপট গা ধুইছোঁ মাছ ধৰা হৈ যাব নেদেখিম বুলি আৰু দৌৰা দৌৰিকৈ দুজনী আহিছোঁ ব'লক ব'লক সকে যা আমাৰ মাছ ধৰা মানুহৰ অৱস্থা বহুত ধাৰ দিব আছে তই সেইফালে দাদা লাবা বহি আছে এজনে সাঁতুৰি আছে ক'তা মাছ আমি ৰাতি 3টা বজাত মাছ ধৰা মানুহ হয় ঠাণ্ডা দিন মাছ ক'তা এটা নাই পোৱা অলপ এনজয় কৰি লৈছো আমি ৰাতি 3টা বজাত কুঁৱলীত মাছ ধৰা মানুহ আমি ৰেকৰ্ড আছে আমাৰ না কি লালুকি পোৱালি তোৰ নিচিনা দেখিবলৈ একদম কঁকালটো চিচিয়া বেয়া ৰূপ এখেত কোলা হ'ম বুলি চিন্তা ধান পকিছে আৰু আমি যে ৰুইছিলোঁ কঠীয়া তুলিছিলোঁ ধান পকিবলৈ আৰম্ভ কৰিছে ভুল খাবলৈ বিকালে বাহন ক'ত থাকিব এই কি খাবলৈ ভুল খাবলৈ পাব
বাহুকেইটা এটাও নাই মই এতিয়া আচৰিত পাইছোঁ পানী বেছি কাৰণে নে কি জানো সেইদিনা দেখোন ফটো ভিডিঅ' কৰি নিওঁতে দেখোন সেই ঘূৰি ফুৰিছে আমি আছো বুলি কি কৰি আছে আপুনি এতিয়া পথাৰত হ'ব টেঙা পাৰ্টি মৌচুমী টেঙা আমাৰ বাৰীৰ মৌচুমী টেঙা কাটি আছো টেঙা পাৰ্টি হ'ব এতিয়া পথাৰত বহি টেঙা খোৱা মজাই বেলেগ এতিয়া মাছ ধৰি আছে আমি বুলবুলিয়ে মই টেঙা কাটিছো আমি যদিও খাম চবকে দিম ইমান ৰল আছে দেখিছে নাই বহুত মিঠা আছে জলকীয়া খোৱাহে কথা আৰু জিভাপাতি পৰিছে নি আপোনালোকৰ আমাৰ বুলবুলি জিভাপাতি ৰখাবই পৰা নাই এইফালে এতিয়া কলপাত আনিব গৈছে দেই টেঙা খাম সেয়া হৈ গ'ল টেঙা সনা এজনে খাই আছে তাপা কি দে অ পাপাই লওক ইমান উঠি খাব নেকি এয়া দাদা আমাৰ কি দে পিছত খাব নেকি ইমান গাল মাছ থাকোঁতে কি ক'ত সোমাই গ'ল মাছখিনি ঠাণ্ডাৰ কাৰণে সোমাই গ'ল নেকি বোকাত চব চেপত সোমাই আছে সৰুকেইটাই ওলাই আহিছে নাই ফলা कहाँ जाएगा बच के हमसे कालिया हमसे ना भेड़ियो এটা মোবাইলে পানি কই বগেছে রে হেল্ল' এভৰিৱান গুড ইভিনিং এতিয়া গধূলি হ'ল মাছ ধৰাৰ পিছত আৰু ভিডিঅ' কৰা নহ'ল কেইটামান মাছ ধৰোঁতে মই গুচি আহিলোঁ অকণমান টাইম চাই ফিচাৰীৰ পৰা আৰু বেটা উঠিলে শুই আছিলেহি সেই কান্দিলে আম্মাই ফোন কৰি মাতিলে মই কেনেকৈ গুচি আহিব লগা হ'ল সেইকাৰণে আপোনালোককো ভালকৈ দেখাব নোৱাৰিলোঁ এতিয়া আগফালৰ ৰুমতে বহি আছোঁ বেটাক লৈ এইফালে আমাৰ পেণ্ডেল ৰেডি হৈ গ'ল আন্ধাৰ হৈ আছে এনেকৈ দেখাই দিছোঁ বাৰু অকণমান অলপ কাম বাকী আছে বাৰু কাপোৰবিলাক লগোৱা হৈ গ'ল এতিয়া বৰমাহঁত আহিছে বৰমা খুৰী বৌ চব আহিছে কালিলৈ কাৰণে আলু পিঁয়াজ পাচলিবিলাক কাটিবলৈ তেওঁলোককো দেখাম বাৰু মই নাই তেন্তে চাই থাকিব ভিডিঅ'টো আৰু পাছফালে এয়া বৰমা নানী বৌ তেওঁলোকে আলু পিঁয়াজ এইবিলাক কাটি আছে কালিলৈ বাবে চব কামে লাগি আছে আৰু ভিতৰতো লাগি আছে চবেই কামে এইফালে ববী খুৰী আৰু আচনা বৌয়ে কেক কাটি আছে এইফালে ৰাতি খাবলৈ চিকেন বনাই আছে আমাৰ ৰাণু খুৰীয়ে এইফালে কি বনিছে মুড়ি খণ্ড কাইলৈ কাৰণে নহৰু আমাক নাও থোৱা মই সেয়া এগৰাকী পুৰা কাঢ়ি পিনি ভাজিছে আৰু ক'ত কি আছে দাইল ক'বা আৰু এইফালে আমাৰ ল'ৰা টোপনি এয়া ধুনীয়াকৈ শুই আছে এয়া মই
এতিয়া কালিলৈ কাৰণে ৰাতিয়ে যিখিনি কাম কৰিবলগীয়া আছিলে সেইখিনি প্ৰায়ভাগ কৰা হৈ গ'ল আৰু ৰাতিৰ বাবে খানা বনোৱাও হৈ গ'ল। এইফালে এতিয়া কেকা, দাদা, মামা, আৰ্মিনা, বুলবুলি তেওঁলোকক ৰাতি ভাত খাব দি দিছে আৰু মামা আমিও আহিলে। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। নেক্সট ডে মানে কালিলৈ মিলাদৰ দিনা আপোনালোকক লগ পাইছোঁ। আজিলৈ বাই বাই। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে কি কৰিব লাগে আপোনালোকে জানেই, লাইক কমেণ্ট কৰিব আৰু নতুনকৈ অহাসকল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে বাই বাই আজিলৈ।